মই অটো ৰিক্সাখন ওচৰতে ৰখাই থোৱা আছে আপুনি মোৰ লগতে যাব পাৰিব লগত নো থ্যাঙ্কস বাইদেউ এতিয়া ভিআইপি ৰোডলৈ যোৱা অটো ৰিক্সা কেৱল মোৰখনেই আছে নাই কেব বুক কৰি আছো মই বাইদেউ কেবৰ ভাড়া বাৰু কিমান দেখাইছে 300 টকা কিয় ঠিক আছে আপুনি বাৰু মোক 200 টকাই দিব মোৰ ঘৰো সেইফালে আৰু আপুনিও লাভত থাকিব নাই অটো ৰিক্সাত নাযাওঁ মই লেট হৈ যাম আপুনি আমাৰ গুৱাহাটী অটো ৰিক্সা কথা নাজানেই এইবোৰ একদম বুলেট ট্ৰেইনৰ দৰে যায় আপোনাৰ লেটো নহয় একদম সময়ত আমি পোৱাই দিম ইটছ অ'কে কিন্তু মই একেবাৰে ইণ্টাৰেষ্টেড নহয় আপুনি নিজৰ টাইম ৱেষ্ট কৰি আছে শপত খাই থৈছে নেকি অটো ৰিক্সাত নাযাওঁ বুলি কিবা ক'লে হা নাই কোৱা বাইদেউ মই কথা এটা কওঁনে কওক আমাৰ এই গুৱাহাটীৰ কেব ড্ৰাইভাৰবোৰ যে এইটো যে আপোনাক 300 টকা দেখালে তাত গৈ চাব 400-500 টকা খুজিব কেলে ৰাতি হ'ল বুলি আৰু লগতে ইহঁত বহুত বৰিং আৰু চাইলেণ্টো থাকে কিন্তু অচিনাকি মানুহবোৰ বৰিং আৰু চাইলেণ্ট হ'লে মোৰ আপত্তি নাই মই মেনেজ কৰি ল'ম আপুনি যাব পাৰে ঠিক আছে বাৰু বাইদেউ আপুনি কিন্তু মোক বেয়া নাপাব আপোনাক এই ৰাতিখনত অকলশৰীয়া আৰু এই চহৰখনত নতুন যেন পাইহে সহায় কৰিম বুলি ভাবিছিলোঁ আপুনিও বেয়া নাপাব এণ্ড থেংক ইউ অচিনাকি কাৰোবাৰ বাবে ইমান চিন্তা কৰাৰ কাৰণে বাই দ্য ৱে মই অকলশৰীয়া নহয় অনামিকা কেব বুক কৰিলি নে কৰিলোঁ ক'ত হেৰাই গৈছিলোঁ তই ইমান দেৰি বহুত জোৰছে লাগিছিল এক ছেকেণ্ড মা কোৱা ঘৰ যাবলৈ লৈছোঁৱেই তুমি ভাতকেইটা গৰম কৰি থোৱা পাই যাম ঐ ঘৰৰ মালিকে আমাৰ কাৰণে চাবি লৈ ৱেইট কৰি আছে সোনকালে পাবগৈ লাগে অভি কেব আহি পাবলৈ আৰু 20 মিনিটমান লাগিব অভি কাম এটা কৰোঁ নেকি অটো ৰিক্সাতে যাওঁ নেকি অটো ৰিক্সা অটো ৰিক্সা গুৱাহাটীৰ অটো ৰিক্সাবোৰ হেনো বুলেট ট্ৰেইনতকৈও ফাষ্ট যায় ভেৰি আনৰিয়েল জোক দে কৰ কিবা এটা জলদি ঐ বাদ দে অটোতে বলো বল ভিআইপি ৰোড আপুনি আপুনি ইমান ৰিকুৱেষ্ট কৰিলে কেব কেঞ্চেল কৰিবলগীয়া হ'ল যাওঁনে যাবনে ঠিক আছে উঠক বাইদেউ গুৱাহাটী ফুৰিব আহিছে নহয় মোৰ পষ্টিং ইয়াতে হৈছে এতিয়াৰ পৰা ইয়াতে থাকিম এনেই আপোনালোকৰ ঘৰ ক'ত মোৰ ঘৰ তেজপুৰ ঢেকীয়াজুলিত ধুনীয়া জেগা থেংক ইউ ক লক্ষ্য দেউতাৰ গা ভাল নহয় সেইকাৰণে অটোখন দুদিনমানৰ পৰা ময়ে চলাই আছোঁ মই তোৰ লগত ঘৰত গৈ ভালকৈ কথা পাতি আছোঁ দে ঠিক আছে ঘৰত পাই মই তোক ফোন কৰিম দে হ'ব দে বাইদেউ আগতে কেতিয়াবা গুৱাহাটী আহিছেনে দিন হ'ল আগতে দুবাৰমান আহিছোঁ কিন্তু এইবাৰ বন্ধুৰ লগত আহিছোঁ ঠিকে আছে